friends, welcome to my YouTube channel AK Assam Vlogs to কি খবৰ আপোনালোকৰ আশা কৰি নিশ্চয় কৰি আছে আৰু মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলো যে দুৰ্গা পূজাৰ ধামাকা ভিডিঅ' আহি আছে তো আজি আহি গ'ল এটা সুন্দৰ ধামাকা ভিডিঅ' আৰু আজি মোৰ লগত যাব পূজাত জুবিন সেইদিনাও গৈছিল জুবিনক তো আপোনালোকে চিনি পাইছে বহুকেইটা ভিডিঅ'ত দেখা পাইছো মই জুবিনক আৰু দুখাব লাগিব নেকি এবাৰ দেখাব লাগিব জুবিনক দেখাই দিছো ৰ'ব তো ফ্ৰেন্ডছ আজি আমি গৈছো ফুচকাৰী কাৰণ আমাৰ চাইকেলখন ফুটি গৈছে তো ফুচকাৰী যাব লাগিব না চাইকেল ফুটি গৈছে হেনো কোনো কথা নাই ওচৰতে পূজা ওচৰতে আছে বেছি দূৰ নহয় পূজা লোকেল পূজা হয় আমাৰ তো লোকেল পূজা চাবলৈ যাম তাতে কেনেকুৱা কি অলপমান চাওঁ বলক ফ্ৰেন্ডছ আপোনালোকৰ লগত এটা কথা কওঁ আপোনালোকক জনাই দিওঁ এটা কথা মই একদম আপোনালোকক পূৰা ক্ষমা খুজিছোঁ একদম চৰি কাৰণ মোৰ কেমেৰাটো একদম ৰাতি একদম কাম নকৰে মানে একদম উপায় নাই মানে অলপমান ব্লাৰ হৈছে আপোনালোকে দেখিছে তো ফ্ৰেন্ডছ এনেকৈ যায় আছোঁ দিয়ক খোজকাঢ়ি কি কৰিব উপায় নাই চাইকেলখন পামচাৰ হৈ গ'ল নহয় এতিয়া কি কৰিম আৰু এনেকৈ গৈছোঁ দিয়ক মাজে মাজে যাব লাগে এনেকৈ খোজকাঢ়ি ভাল লাগে কিবা এটা তো এনেকৈ লাহে আহি পালোঁ দিয়ক আমাৰ লোকেল দুৰ্গা পূজাখন আৰু ওপৰত লিখা আছে শাৰদীয় দুৰ্গা পূজা উদযাপন মজা ৰ'ব ভিডিঅ' পিছত বনাম ৰ'ব আগতে এটা মাৰ আশীৰ্বাদ লৈ লওঁ তো ফ্ৰেন্ডছ এতিয়া আপোনালোকে আমাৰ লোকেল দুৰ্গা পূজাখনৰ কিছু দৃশ্য উপভোগ কৰক ঘণ্টা বাজে তো ফ্ৰেন্ডছ এইখনেই হ'ল মন্দিৰৰ ৰভা আৰু ইয়াত কিছুমান প্ৰগ্ৰেম চলি থাকে যেনেকৈ এতিয়া নাম চলি আছে আৰু অলপ সময় পিছতে ওজাপালি আহিব এনেকৈ চলি থাকে আৰু ইয়াত তো ফ্ৰেন্ডছ কিমাননো আৰু পূজা চাব অলপ খোৱালৰ প্ৰয়োজন যিহেতু পূজাত আহিছোঁ পূজা বুলি ক'লে আৰু জিলাপি নাখালে হ'ব নাই তো গৰম জিলাপি লৈ আহিলোঁ দোকানৰ পৰা আৰু এতিয়া খাব লাগে আৰু তো ফ্ৰেন্ডছ ফাইনেলি আহি পালোঁ দিয়ক মানে যিখিনি জেগাত ভিডিঅ' মই শুৰু কৰিছিলোঁ সেইখিনি জেগা পালোঁ আৰু আহি কিনে পূজাৰ পৰা আহি গ'লোঁ ঘূৰি পকি খাই গোটাই কৰি আহি গ'লোঁ আৰু মই হাতত গেলি কিবা কানি লৈ আহিছোঁ দুটামান পকলা লৈ আহিছোঁ যিহেতু মই যোৱা নাই তো এনেকৈ আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ আজিলৈ বাই আৰু নতুন ভিডিঅ' অতি সোনকালে আহি আছে তো বাই